499 টকাত ওলাৰ ইলেক্ট্ৰিক স্কুটি আচৰিত নহব 24 ঘণ্টাত 1 লাখ বুকিংৰে ৰচিলে অভিলেখ ওলা ইলেক্ট্ৰিক কোম্পানীৰ সিইও পবিছ আগৰৱালে আনন্দত মতলীয়া হৈ ধন্যবাদ জনালে গ্ৰাহকসকলক বিশ্বৰ আটাইতকৈ প্ৰি বুকিং হোৱা স্কুটাৰলৈ পৰিণত হৈছে ওলা ইলেক্ট্ৰিক স্কুটাৰ এক টুইট যোগে পবিছ আগৰৱালে সদৰি কৰিলে এই তথ্য ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ওলা ইলেক্ট্ৰিক স্কুটাৰৰ আছে কেতবোৰ অত্যাধুনিক সা সুবিধা প্ৰায় 1 লাখ টকা দামৰ স্কুটাৰখন বুকিং কৰিব পাৰি মাত্ৰ 499 টকাত সমগ্ৰ বিশ্বজুৰি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে এই স্কুটাৰখন প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত এই ওলা স্কুটাৰৰ আছে বিশেষ ভূমিকা সেয়েহে গ্ৰাহকক দেখুৱাইছে অভূতপূৰ্ব সঁহাৰি সমগ্ৰ ভাৰতবাসীক সেয়েহে ওলাই জনাইছে অশেষ ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট জিঅন নিউজ